হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 7টামান বাজিছে প্ৰায়, আৰু পানী চানী খাই ল'লোঁ, ফ্ৰেছ হ'লোঁ, আৰু এতিয়া চাহ বনাবলৈ আহিছোঁ। ৰাতিপুৱা মানে নৰ্মেল চাহ আৰু লাইট নাস্তাই লওঁ, বিস্কুট বা কেতিয়াবা এনে কিনা বুন্দিৰ লাড্ডু বা কাজু বৰফি এনেকৈ লওঁ ৰাতিপুৱা চাহ কাপ। তাৰপিছত অলপ হেভি ব্ৰেকফাষ্ট কৰোঁ, তাৰ লগত আৰু চাহ খাওঁ। আৰু ইয়াতে মই চাহটো উতলাই অকণমান বেছি উতলাই খাই বেছি ভাল লাগে, চাহটো উতলিবলৈ দিছোঁ। আৰু আমি তিনিজনেই মাত্ৰ এতিয়া, মা, মই আৰু ভণ্টি। সেইকাৰণে 3টা কাপেই লৈছোঁ। 3জন মানুহ আছোঁ, একেলগে চাহকাপ খাওঁ ৰাতিপুৱাৰ মৰ্ণিং নিউজ চাই। আৰু চাহকাপ খোৱা হোৱাৰ পিছতে মই এটা ফেচ মাছাজ তৈয়াৰ কৰিম, আৰু তাৰ কাৰণে মই লৈছোঁ গাখীৰৰ সৰ ফেচটো মাছাজ কৰিবলৈ। আৰু তাৰ লগত মই মিক্স কৰিম মৌ 1 চামুচ আৰু গাখীৰৰ সৰ 1 চামুচ। ভালদৰে মিক্স কৰি মই গা ধুবলৈ যোৱাৰ আগতে ফেচটো অকণমান মাছাজ কৰি লওঁ। তাৰপিছতে গাটো ধুই আহোঁ, আৰু গা চা ধুই আহি 10 মিনিটমান লগাই থৈ দিম অলপ মাছাজ কৰি, তাৰপিছতে গাটো ধুই আহিম। আৰু গাটো ধুই আহি মই ব্ৰেকফাষ্টত আজি পানী পিঠা বনাম। পানী পিঠাৰ কাৰণে নাৰিকলৰ গুড়ি লৈছোঁ এয়া, আৰু পানী অকণমান আৰু চেনি অকণমান, সামান্য নিমখ অকণমান দি মিক্সাৰটো বনাই লৈছোঁ এনেদৰে। আৰু এয়া প্ৰথমখন হৈছে, ছেকেণ্ডখনৰ বাবে মই অকণমান ৰিফাইন দিছোঁ টাৱাখনতে। আৰু এতিয়া পানী পিঠাৰ মিশ্ৰণখিনি দি দিছোঁ, বহলাই দিম আৰু অকণমান দি পেলাই, আৰু আমাৰ ৰেডি হৈ যাব পানী পিঠা। এয়াই আমাৰ আজি ব্ৰেকফাষ্ট আছিল। আৰু মই ব্ৰেকফাষ্ট কৰিয়ে আকাংক্ষা হস্পিটাললৈ যাম। মোৰ কাম আছে অকণমান, কিবা ট্ৰিটমেণ্ট চলি আছে। এতিয়া মই ব্ৰেকফাষ্ট কৰি আহি আছোঁ। এইটো ৰাস্তা জালুকবাৰী, আকাংক্ষা হস্পিটাল জালুকবাৰীত আছে, ৰেডিচন ব্লুৰ ওচৰতে। আমি তাতে আহি আছোঁ এতিয়া। ৰাতিপুৱা গাড়ী চলাই আৰু গাড়ীত উঠিও বহুতেই ভাল লাগে, কাৰণ ৰাস্তাবোৰ তেনেই খালী হৈ থাকে। একদম ফুল কভাৰত গৈছোঁ, মাস্ক লগাই, আৰু ভালেই লাগিছে ৰাতিপুৱাৰ সময়টো এনেদৰে বহুত মানে ফ্ৰেছ লাগিছে। আৰু বতৰটো খুব ধুনীয়াই আছিলে। মই আপোনালোকক এবাৰ আকাংক্ষা হস্পিটালৰ বেকগ্ৰাউণ্ডটো দেখাই দিবলৈ চেষ্টা কৰিম, আপোনালোকে চাই ল'ব পাৰিব। আমি এইটো আহিয়ে পালোঁ এতিয়া আকাংক্ষা হস্পিটাল। এয়া ৰাস্তাটো ভিতৰত সোমালোঁ, মেইন ৰোডৰ পৰা অকণমান সোমাই পায়েই যায়, একদম ৰেডিচন ব্লুৰ ওচৰতে আছে। এয়া আহিলোঁ আমি আকাংক্ষা হস্পিটাললৈ। এইখনেই হ'ল আকাংক্ষা হস্পিটাল। আৰু এয়া আমি ইয়াতে ফাইলটো দেখাই দিম, আৰু ইয়াতে মানুহবোৰ ফাইল জমা কৰি ইয়াতে বহি থাকে। তাৰপিছতে যেতিয়া যাৰ নাম আহে তেনেকৈ মাতে। আমি একদম ফাৰ্ষ্ট গৈ পাইছোঁ, একদম ৰাতিপুৱাই গৈ পালোঁ। লাহে লাহে 2-এটা মানুহ আহিছে, আৰু এয়া মানুহ বহি আছে। আৰু এনেকুৱা ভিতৰখন বহুতেই চাফা, বহুত বেছি চাফা। আৰু আমি আহি গ'লোঁ, আমাৰ কাম হৈ গ'ল দেখুওৱা মেলা, আৰু আমি ঘৰলৈ উভতিছোঁ এতিয়া। একদম আকাশখন ইমান ধুনীয়া ফৰকাল হৈ আছে। এনেকুৱা আকাশখন চাই মই বহুত ভাল পাওঁ, সকলোৱে নিশ্চয় ভালেই পায়। আৰু আহোঁতে অলপ বৰষুণ দিছে, এটুপ দুটুপ, ভাল লাগিছে বৰষুণটো, বেয়া লগা নাই।
মই এবাৰ আকাংক্ষা হস্পিটেলৰ বেকগ্ৰাউণ্ডটো দেখাই দিছোঁ। ইয়াতে গাড়ী পাৰ্ক কৰিব পাৰি। এইখিনি পাৰ্কিং প্লেচৰ কাৰণে জেগা আছে এনেদৰে। আৰু এইটো পিছফাল হয়। আৰু এইখনেই ৰেডিচন ব্লু হোটেলখন। আৰু এনেদৰে এবাৰ দেখাই দিছোঁ, চাই লওক ভিউটো বহুত ধুনীয়া, গ্ৰীণ চাৰিওফালে। ইয়াত পাহাৰ আৰু এইডাল কি বা গছ কয়, জোঙাকৈ ভাল লাগে মোৰ এই গছডাল। আৰু আমি ইয়াৰ পৰা ওলালোঁ আৰু এনেকুৱাই হয় এইখিনি। আৰু তাৰ পৰা আহিলোঁ, আহি ইয়াতে মাছ ফ্ৰাই কৰি আছিলে। আমি সোনকালে আহি পালোঁ, ৰাতিপুৱা সোনকালে গৈছিলোঁ যেতিয়া সোনকালে আহি পাইছোঁ। আৰু সৰু মাছ এয়া ভাজি আছে ভণ্টিয়ে, সৰু মাছখিনি। আৰু মায়ে ইয়াতে নৰসিংহ পাত, ভেদাইলতা পাত পিচি আছে, মাছৰ লগত বনাব। পটাতে এনেদৰে পিচি আছে। পটাত পিচিলে সোৱাদটো বেছি ভাল হয়, সেইকাৰণে এনেদৰে পিচি লৈছে পটাতে। মছলাখিনিও পটাতে পিচি দিছে মায়ে। ইয়াতে পিঁয়াজ, জলকীয়া দিছে, আদা নহৰু পেষ্ট যিখিনি মছলা আৰু ঘৰুৱা সেইখিনি দি পেলাই ভাজি আছে মাছৰ তেলতে। আৰু তাৰপিছতে এইখিনি পিচি থোৱা নৰসিংহ আৰু ভেদাইলতা পাতখিনি দিব। আৰু মাছখিনি ইমান ধুনীয়া মুচমুচীয়া হৈছে চাওকচোন। এয়া মই এনেদৰে মুচমুচীয়া মাছ ভাজি খাই বৰ ভাল পাওঁ। আৰু এয়া আলু কাটি লৈছে মিডিয়ামকৈ। আৰু এতিয়া এইখিনি ঢালি দিলে, ইয়াতে ঢালি দি অকণমান সময় ভাজি ল'ব। ভাজি লৈ আৰু পানী দিব, আলু দিব, আলুখিনিও ফ্ৰাই কৰি দিব। সেয়াই আৰু সকলোৱেতো জানেই মাছৰ লগত নৰসিংহ আৰু ভেদাইলতা বনাবলৈ। মই এনেই অলপমান দেখাই দিছোঁ আৰু কেনেকৈ বনাইছে, সেইটোৱে। আৰু নিমখ হালধি দিছে আৰু লৰাই দি গৰম পানী দিব। গৰম পানী দি আৰু উতলিবলৈ দিব। তাৰপিছতে মাছ পেলাই দিব। হৈ যাব আমাৰ মাছৰ লগত নৰসিংহ আৰু ভেদাইলতাৰ জোল। এইটো বহুত হেল্ডি আৰু খাবলৈও বহুত ভাল হয়। ইয়াতে অকণমান জিৰা পাউডাৰ দিলে। এয়া বাতিটো অকণমান ধুই পেলাই পানীখিনি দি দিছে। আৰু অলপ সময় ঢাকোন লগাই সিজিবলৈ দিব। ইয়াতে চালাড কাটি মেলি পূৰা ৰেডি হৈ গৈছে। এইখিনি হ'ল চালাড। আৰু এয়া আলু ভাজিছে। আৰু এইখিনি ঢাকনি গুচাই অকণমান চেক কৰি চাইছে। মই বনোৱা নাই পিছে, জাষ্ট মই আপোনালোকৰ বাবে ভিডিঅ'টোহে বনাইছোঁ আৰু দেখালোঁ আজিৰ দিনটোত ক'ত গ'লোঁ, কি কৰিলোঁ, কি খালোঁ, কি বনালোঁ, সেয়াই। আৰু মই এতিয়া বৰ্তমান মাহঁতৰ ঘৰতে আছোঁ, ঘৰৰ পৰাই গৈছোঁ। আৰু এই দুপৰীয়া ইয়াতেই ভাত খাইছোঁ। এতিয়া পানী দিছে, পানীখিনি দিয়া হোৱাৰ পিছতে ঢাকোন লগাই উতলিবলৈ দিব। আৰু ইয়াতে মাছ দিয়ে দিছে, উতলো আহিছে, প্ৰায় হৈছে। আৰু মাছৰ জোলখন প্ৰায় ভাত পানী আমাৰ ৰেডি হৈয়ে গ'ল, খাবই পাৰিম অকণমান পিছতে। চালাড আৰু আলু ভাজিটো হৈয়ে আছে। আৰু এতিয়া বাচনকেইটা ধুই আছে। বাচনকেইটা ধোৱা হ'লে আৰু আমি ভাত খাম। ভাত পানী খাই বৈ অকণমান ৰেষ্ট ল'ম আৰু ময়ো ঘৰলৈ উভতি আহিম। চ' আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আৰু আপোনালোকৰ যদি ভাল লাগিল মোৰ আজিৰ এই ব্লগটো চাই, তেনেহ'লে প্লিজ মোক লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো। টেক কেয়াৰ, বাই বাই, লাভ ইউ ফ্ৰেণ্ড।